নমস্কাৰ, আজি যাই আছোঁ মই ৰঙিয়াত অনুষ্ঠিত হ'বলৈ লোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনলৈ। আৰু এই ঠাইখিনি ৰঙিয়া মৰণজানাৰ ভৈৰাপাৰা বুলি কোৱা হয়। ইয়াতে মানে অধিৱেশন অনুষ্ঠিত হৈছে। মই আহি আছোঁ এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে অধিৱেশন, ৰঙিয়া অধিৱেশন য'ত অনুষ্ঠিত হোৱা ঠাইলৈ যাই আছোঁ। এয়া ৰাস্তা চব কি ধুনীয়াকৈ বনাইছে, এই অধিৱেশনৰ কাৰণে বনাইছে এনেকুৱা এই ৰাস্তাবিলাক। পুৰা সম্পূৰ্ণ গোটেই কাম চলি আছে। দেখাই দি আছোঁ আগত যাই কিনে। মোৰ লগত আছে ধনেশ্বৰ দা। এয়া হৈছে অস্থায়ী নামঘৰৰ বাটচৰা। আৰু কিছুমান ভক্তই নিজ ইচ্ছামতে ইয়াত মানে এই নামঘৰত আহি কিনে মানে শৰণ ল'ব খোজে। এইবাবে অধিৱেশনৰ বাবে সজাই তোলা এই অস্থায়ী নামঘৰত অধিৱেশন আৰম্ভ হোৱাৰ ৩-৪ দিন আগৰ পৰাই শৰণ কাৰ্যসূচী চলি আছে। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল নামঘৰ আৰু এয়া থাপনা। আৰু ইয়াতে ভক্তসকলে শৰণ লৈ আছে। আৰু এয়া নামঘৰৰ কাষতে খেৰেৰে বনোৱা এই ঘৰটোত নামঘৰৰ উপসমিতিৰ লগত জড়িত যিখিনি ভকত থাকিব তেওঁলোকে এই খেৰেৰে বনোৱা ঘৰটোত দিন ৰাতি থাকিব। আৰু এয়া আমাৰ বিকাশ দা অধিৱেশনৰ কামত পূৰা লাগি আছে। আৰু এই নামঘৰৰ এইবিলাক মানে গেটবিলাকত মানে ৰং কৰি আছে। এয়া হৈছে মূল মঞ্চৰ সন্মুখৰ গেট আৰু এইখন হৈছে মূল মঞ্চ। আৰু ইয়াতে মানে মিটিং এইবিলাক কিবা কিবি হ'ব আৰু ইয়াতে। আৰু এয়া বনাই আছে গেটৰ সন্মুখত দিয়াৰ বাবে শংকৰ মাধৱৰ প্ৰতিমূৰ্তিসমূহ। আৰু এয়া আছে শৰাইৰ ঢাকনিখন, এই ইয়াতে লগাব মানে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে আমাৰ 93 সংখ্যক যিহেতু আমাৰ ৰঙিয়াত অনুষ্ঠিত হৈ আছে। এইটো দ্বিতীয়বাৰ মানে ৰঙিয়াত এই দ্বিতীয়বাৰ হৈছে। মানে আগতে আৰু একবাৰ হৈছিল ৰঙিয়াত 2000 চনত হৈছিল চাগে। আৰু এইটো হৈছে ইয়াৰে মানে মেইন ৰবা। আৰু মানে ইয়াতে মিটিং কিবা কিবি হ'ব এই ৰবাখনত। আৰু এয়া হৈছে কেন্দ্ৰীয় ভঁৰাল। ইয়াতে অসমৰ যিখন জিলাৰ পৰা দান বৰঙণি আহে সেই জিলাৰ নাম সহকাৰে ইয়াতে মানে বস্তুবোৰ থৈ দিয়া আছে। এয়া চাওক, এয়া ৰঙিয়া জিলাৰ সামগ্ৰী বুলি লিখা আছে। ইয়াতে মানে ৰঙিয়া জিলাৰ পৰা অহা দান বৰঙণিবোৰ থৈ দিয়া আছে। আৰু এয়া আমাৰ সন্মানীয় ভৱেশ কলিতা দেৱে আগবঢ়াইছে এইখিনি, তেখেতৰ নাম লোৱা আছে। এইটো হৈছে কেন্দ্ৰীয় ভঁৰাল। আৰু ইয়াতে মানে বেলেগ জিলাৰ পৰা মানে যোনে যি দান দিয়ে সেই দানবিলাক আনি কিনে মানে ইয়াতে থৈ দিয়া আছে আৰু ৰঙিয়া জিলাৰ পৰা। তাৰপিছত আমাৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই তেখেতেও কিবা কিবি দিছে, এইবিলাক থৈ দিয়া আছে। আৰু ইয়াতে আছে এইবিলাক হাজো জিলাৰ পৰা কিবা কিবি মানে আহিছে দান, তো সেইবিলাক ইয়াতে থৈ দিয়া আছে। আৰু এইবিলাক মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে নিজাকৈ খেতি কৰিছে। আৰু আলু খেতি কৰিছে আৰু এইবিলাক চব্জি কিবা কিবি নিজাকৈ খেতি কৰিছে। তো সেইবিলাক নিজাকৈ খেতি কৰাবিলাক এইবিলাক এই আলু এইবিলাক ঠেলা দি ভোগ বিতৰণ হয় আৰু এইবিলাক ঠেলাৰ পৰা। আৰু মানে কি হৈছে ইয়াতে এই সংঘত মানে নিজাকৈ খেতি কৰিছে। আৰু ধৰি লওক আলু খেতি হওক বা এই চব্জি সেনেকুৱা কিছুমান ৰঙালাও বা সেনেকুৱা বস্তুবিলাক কিছুমান নিজেই মানে খেতি কৰিছে। আৰু এই সংঘৰ ফালৰ পৰা খেতি কৰি কিনে ইয়াতে লৈ আহিছে সেই বস্তুখিনি, মানে নিজে খেতি কৰা বস্তুৰে ৰাইজক খুৱাব। আৰু এইবিলাক চব থালি পূৰা ৰেডি কৰি থৈ দি আছে। ইয়াতে চাগে মানে পূৰা পানীটো মানে যোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে। আৰু পানী যাব এইফালেদি। ইয়াতে এইবিলাক চৌকা চাক, এই পূৰা লাইন এই তাৰ পৰা আৰম্ভ কৰি কিনে এই তাৰ পৰা আৰম্ভ হৈছে হৈ কিনে পূৰা লাইন এই তাকে লাগি এই ঘৰটোত এটা 2টা 3টা 4টা লাইন আছে, 5টা লাইন আছে, 5টা লাইন আছে। এইফালে আৰু বনাই আছে। তাতে মানে ভোগৰ মানে গোটেইখিনি আৰু এই পূৰা বেৰা দি দিছে এনেকৈ চাৰিওফালে মানে টিঙৰ এনেকৈ বেৰা দিয়া আছে। মানে এইটো ভোগ ক্ষেত্ৰ আৰু ইয়াতে মানে চবেই ইয়াতে বনাব ভোগ ক্ষেত্ৰ, ইয়াতে বনাই কিনে ইয়াতে মানে খোৱাৰ ব্যৱস্থা ইয়াতে কৰি দিছে। ইয়াতে প্ৰায় 10,000 মানুহেই ইয়াতে মানে ভোগ একেলগে গ্ৰহণ কৰিব পাৰিব। একেলগে এটা বেটছত, তাকেইতো একেলগে এটা বেটছত মানে 10,000 মানুহে ভোগ গ্ৰহণ কৰিব পাৰিব। 320টা চৌকা আছে ইয়াতে। আৰু 320টা চৌকাত প্ৰায় 650-700 এনেকুৱা ৰান্ধনি থাকিব ইয়াতে। নৰেন্দ্ৰ কলিতাই তেখেত হৈছে এই ভোজনালয়ৰ মানে এইবিলাক যি বনাই আছে এখেতেৰে উপসভাপতি হয়। বিলাই দিয়াৰ কাৰণে মানুহ থাকিব। তেখেতসকল মানে সদায় ডেইলি চেঞ্জ হ'ব নে কি? আমাৰ এই মস্ত বিশালটো সেৱা বাহিনী থাকিব, তাৰেই কৰিব কি তেওঁলোকৰ নিৰ্দিষ্ট আজি ৰেজিষ্টাৰ হ'ল কোনটো ভাগত ইয়াত নাম্বাৰিং হ'ব। আমাৰ খানাটো নাম্বাৰিং হ'ব, কোন লাইনত কোন নম্বৰত কোন থাকিব, কোন ভাত বেলিব, কোন তৰকাৰী বেলিব, এটা শ্ৰেণীকে ভাগে যাৰ ডিউটি সেইটো তাৰ পৰাই কণ্ট্ৰল হ'ব। মহিলা মানে এই ৰঙা যিটো দিয়া আছে মহিলা কৰ্মচাৰী এইটো পুৰুষ এইটো বনাই থকাটো ইয়াত মানে খুব ষ্ট্ৰিক্টলি কোনো খেলি মেলি। এতিয়া ধৰি লওক আমি আজি ভঁৰালৰ মাজেদি মানে সোমাই আহিছোঁ, তেতিয়া আৰু ভঁৰালত সোমাব নোৱাৰে আৰু এণ্ট্ৰি নাই। সেইটো যেতিয়া ব্লক হৈ যাব তাতে যাৰ দায়িত্ব বেলেগটো এই কাম যে কৰিব আহিব ইয়াতে মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ হেৰি আহি যায়। তেওঁলোকক আমি লিষ্ট দিয়া হৈ গৈছে, ক'ৰ পৰা কিমানজন ধান্দত দিয়া হৈছে।
আৰু কোনদিনা কোনে দিব, কোনে ৰান্ধিব, কাৰ আণ্ডাৰত, তাৰো লিষ্ট আমাৰ হয়। মই লিষ্টখন ৰখাই আছোঁ ন। এই 9 তাৰিখে আছে শংকৰ মাধৱ তামোলপুৰ মণিকঞ্চ পূব কামৰূপ বাসুদেৱ। ৰাতি আছে গড়েশ্বৰ। 11 তাৰিখে হিউজ, সেইদিনা ভীষণ মানুহ কণ্ট্ৰল কৰা। সেইদিনা সেইকাৰণে দিনৰ ভাগত গড়েশ্বৰ, পূব কামৰূপ, পাৰ্থসাৰথী, মাধৱদেৱ, ঠাকুৰতা, পাতিদন, গোবিন্দগাৰী, তামোল এইবিলাক আঞ্চলিকে সেই দিনটোত। আৰু সেইদিনাৰ দিনটোত 11 তাৰিখৰ দিনৰ সাজটো আমাৰ MLA ভৱেশ কলিতাই দিব কমপ্লিট। গতিকে এনেকুৱা লিষ্টবিলাক আমাৰ হৈ আছে। এতিয়া ধৰি লওক দান বৰঙণি, ধৰি লওক দালি চালি এইবিলাক আহে, চব্জিখিনি চব্জিটো মানে দানত নলয় আৰু বেছি আমাৰ আছে মানে নিজে কৰা খেতি, পূৰা জৈৱিক পদ্ধতিৰে খেতি কৰে, মানে সাৰখিনিও মানে নিজে বনাই কিনে খেতিত প্ৰয়োগ কৰে। যিটো এইবিলাক মূলাৰ খেতি, মানে নিজে কৰা এইবিলাক মূলাৰ খেতি, আৰু এয়া বন্ধাকবি, আলু এইবোৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলাৰ ফালৰ পৰা এই খেতিসমূহ কৰা হৈছে। আৰু এই খেতি দেখাই দিলে আৰু যি খেতি কৰিছে এই খেতিবিলাক কেনেকুৱাকৈ মূলাৰ খেতি, তাৰপিছত আলুৰ খেতি, ৰঙালাও এইবিলাক চব মানে জৈৱিক সাৰেৰে নিজে প্ৰস্তুত কৰিছে। 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু আমাৰ ৰঙিয়াতে অনুষ্ঠিত হৈছে, আৰু ইয়াৰে পদাধিকাৰো আমাৰ ৰঙিয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ভবেন্দ্ৰনাথ ডেকা ছাৰ, তেখেতে এই মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ পদত আছে। আৰু তেখেতে এইটো হৈছে মানে ৰন্ধনশালা, আৰু ইয়াৰ পৰা এনেকৈ আহি কিনে ইয়াতে খোৱা লোৱাৰ কাৰণে ইয়াতে সোমাব। মানে এটাই ৰাস্তা কৰি দিব, বাকী যিমান ৰাস্তা আছে এইবোৰ চব বন্ধ কৰি দিব। দাদা ইয়াতে কিমান দিন হ'ল ইয়াতে কাম কৰি আছে আপোনালোকে? 1 মাহৰ বেছি ইয়াতে কামেই মানে একেৰাহে মানে কামেই কৰি আছে, ইয়াতে থকা ব্যৱস্থাও কৰিছে আপোনালোকে? দাদাহঁতে ইয়াতে কাম কৰি আছে, মানে 1 মাহৰ বেছি হ'ল তেখেতসকলে ইয়াতে পূৰা ইয়াতে থাকি কিনে ইয়াতে চব কাম কৰি আছে। মানে এইটো শিবিৰ হয়, এই শিবিৰত মানে য'ত জিলাৰ পৰা মানে ভক্তসকল আহিব, সেই ভক্তসকল মানে ইয়াতে থাকিব। এইটো ইয়াৰ পৰা আৰম্ভ কৰি কিনে প্ৰায় এই তালৈকে আছে, মোটামুটি 200 ফুটমান হ'ব। এই 200 ফুট দীঘল পূৰা এনেকৈ আছে। ইয়াতে মানে শুব আৰু ৰাতি, বা ইয়াতে থকাৰ ব্যৱস্থা আছে জিলাৰ পৰা। আৰু ইয়াতে মোবাইল চোবাইল চাৰ্জ দিয়াৰ কাৰণে এইবিলাক লাইনৰ পইণ্ট, চাৰ্জাৰৰ পইণ্ট বা এইবিলাক লাইটৰ ব্যৱস্থা কৰি দিছে। আৰু মানে শিবিৰৰ পৰা ওলাই আহি কিনে ইয়াতে ধৰি লওক এই গা চা ধোৱা এনেকুৱা লেট্ৰিন বাথৰুমবিলাক এইবিলাক গোটেইখিনি মিলি কিনে আৰু প্ৰায় 1400মান লেট্ৰিন বাথৰুম আছে ইয়াতে। আৰু যিসকলে সাংস্কৃতিক প্ৰগ্ৰেম, নৃত্য, ভাওনা এইবোৰ কৰিব তেওঁলোকৰ বাবে এই শিবিৰটো। আৰু এই অঞ্চলটো গোটেই শিবিৰে ভৰ্তি হৈ আছে। আৰু আজি মানে হৈছে আজি 7 তাৰিখে মানুহ পূৰা এইফালে য'ত মঞ্চ আছে এইফালে পূৰা ভৰ্তি হৈছে আৰু মানুহ। আৰু 9 তাৰিখৰ পৰা আৰম্ভ হ'ব, যিহেতু এই শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ মানে কাৰ্যসূচী বা অধিৱেশন 9, 10, 11 তিনিদিনীয়া কাৰ্যসূচী। তো মানুহ এতিয়াৰ পৰা পূৰা ফুল আৰু কাম কৰি আছে এতিয়াও গোটেই এইবিলাক দমকল চমকল মানে প্ৰত্যেকটো বিভাগে নিজাকৈ কাম কৰি আছে। APDCL বিভাগে পূৰা লাইটৰ কাম, তাৰপিছত এইফালে পাব্লিক হেল্থ বিভাগে পূৰা দমকল চমকল পুতি দিছে, পূৰা পানীৰ কাম, মানে চবেই নিজা বিভাগসমূহে কামবিলাক কৰি আছে। শ্ৰীমন্ত শংকৰদেৱে যিহেতু নৱবৈষ্ণৱ ধৰ্ম আৰম্ভ কৰিছিল বা একশৰণ নাম ধৰ্ম আৰম্ভ কৰিছিল, তেখেতে আৰম্ভ কৰিছিল সত্ৰসমূহ। আৰু এই সংঘ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰে স্থাপন কৰা ধৰ্মীয়, সামাজিক তথা সাংস্কৃতিক সংস্থা। 1930 চনত এই সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ নামেৰে এই সংঘটো মানে স্থাপন কৰা হৈছিল। আৰু ইয়াতে ভক্তসকলে ভোগ গ্ৰহণ কৰি আছে। মানে 9 তাৰিখৰ পৰা ভোজনালয়তে ভোগ গ্ৰহণ কৰা হ'ব। এতিয়া আৰু এইকেইদিন ভোজনালয় ব্যৱস্থা ইয়াতে কৰা হৈছে। আৰু এয়া আমাৰ গজৰাজ হাতীক পূৰা কলগছৰ মাজতে দিছে। আৰু এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। ইয়াতে বেলেগ জিলাৰ পৰা যিসকল সেৱক সেৱিকা আহিব তেওঁলোক ইয়াতে থাকিব। আৰু ছোৱালীৰ বাবে বেলেগ আছে, মানে পাৰ্ট হৈ আছে। আৰু ছোৱালীৰ বাবে বেলেগ হ'ব, ল'ৰাৰ বাবে বেলেগ। আৰু এইটো পাৰ্ট হৈছে ল'ৰাৰ বাবে। আৰু এইফালে শৰাইও হৈ গ'ল ৰেডি। এই মোৰ এইফালে এইটো চিধা এইটো আছে নামঘৰ, এইটো মানে মূল নামঘৰ, মুখ্য নামঘৰ হয়। তাৰপিছত এইবিলাক মুখ্য প্ৰতিনিধিবিলাক শিবিৰ হয়, এইটো মুখ্য প্ৰতিনিধিবিলাক ইয়াতে থাকিব। তাৰপিছত ইয়াতে কাষতে এইটো হৈছে এইবিলাক মুখ্য মঞ্চ, এইখন ইয়াতে মিটিংবিলাক হ'ব। আৰু এই মানুহবিলাক চাওকচোন, এতিয়াতে মানে আৰম্ভ হৈছে আৰু মানুহবিলাক লাহে লাহে আহি আছে। আজিৰ পৰা অলপ চলপ আহিছে, কালিও আহিব, পৰহি আহিব, পৰহিৰ পৰাতো প্ৰগ্ৰেমেই। আৰু এইবিলাক হৈছে উপসমিতিসমূহ। ইয়াতে ধৰি লওক অনুসন্ধান সমিতি, আদৰণি সমিতি, পৰিবহণ সমিতি, পানী যোগান সমিতি, বিদ্যুৎ বিভাগ, এইবিলাক গোটেইবিলাক ইয়াত। আৰু এইটো চাওক, এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চক্ৰবেহু। আৰু ইয়াতে সোমোৱাৰ লগে লগে মনত পৰি গ'ল অভিমন্যুক যে চক্ৰবেহুত সোমোৱাই কিনে হত্যা কৰিছিল সেই কথাটো। চক্ৰবেহু বলেন দা অভিমন্যুক এনেকৈ মাৰিছিল।
ৰাস্তা বিচাৰি পাব না নাই ৰাস্তা বেছি পোৱা নাই, ৰাস্তা বেছি পোৱা নাই। ইফালে এইটো মানে এইটো এটা চক্ৰ বিষয়া আহি গৈছে এই লগৰ নিতুলে ই কৰিল চক্ৰ বিষয়া বোলা বাছ মানে এইটো চক্ৰ বিহু এটা বনাইছে আৰু বেৰা দি কিনে এনেকৈ মানে ধুনীয়া বনাইছে আৰু মানে ভিতৰত যদি সোমাই মানে এই ছায়েন্স মিউজিয়ামত গ্লাছৰ যিটো এটা আছে যি মানে ভিতৰত সোমোৱাৰ পিছত ৰাস্তা বিচাৰি নাপায় ইয়াতো সেনেকুৱাকৈ বনাইছে মানে ভিতৰত সোমোৱাৰ পিছত মানে তাত ৰাস্তা বিচাৰি নাপায় আৰু পুৰা 3 পাকমান পুৰা ঘূৰিবই লাগিব তাৰপিছতহে ওলোৱা ৰাস্তা সঞ্চত দা কেনে লাগিল মানে এতিয়াতো বাৰু প্ৰগ্ৰেমটো বাৰু অনুষ্ঠান হোৱাই নাই বাৰু প্ৰস্তুতি চলি আছে আদৰণি প্ৰস্তুতি সময় গতিকে এই সময়টোত যি আমি পৰিদৰ্শন কৰিলোঁ এইটোত আমাৰ ভালে লাগিছে গতিকে আহি পেলাই ভকতবিলাকে থাকি ভাল পালে আমাৰ জেগাৰো ভাল লাগিব গতিকে ৰঙিয়াবাসীৰো মানে এটা সুনাম হ'ব সেইটোৱে এতিয়াও মানে কমপ্লিট হোৱা নাই আৰু প্ৰস্তুত হৈয়ে আছে মানে কিবা কিবি প্ৰস্তুত কৰিয়ে আছে এতিয়াও হোৱা নাই আজি 7 তাৰিখ আৰু নেক্সট আৰু একদিন আছে মাজত 8 তাৰিখ আছে 9 তাৰিখৰ পৰা প্ৰগ্ৰেম আৰম্ভ হ'ব দ্বিতীয়বাৰ হ'ল ৰঙিয়াত 2000 চনত আগতে আছিল ধুনীয়া কেনেকুৱা হৈছিল মানে 2000 চনত মইতো বাৰু গম পোৱা নাছিলোঁ আমাৰ ৰঙিয়া যিটো ছ'চাইটি বাস্তৱেজ তাৰে পূবফালৰ সেই পথাৰখনত তাতে হৈছিলে গোপাল গোহাঁইঘৰৰ সেই প্ৰাংগণত তাত বহুত ভাল হৈছিলে 2000 চনত হৈছিল খুবেই ভাল হৈছিল আৰু খুব ভাল হৈছিল আৰু এইবাৰতকৈ হয়তো মানে মানুহ অলপ কমি আছিল ভকতৰ সংখ্যা কমিছিল এইবাৰ তাতকৈ বহুত ভকত হ'ব মই প্ৰথমবাৰ আহিছোঁ এই মানে এই অনুষ্ঠানত মানে বহুতেই ভাল লাগিল এই ৰাস্তা এইটো এই ৰাস্তাটোৰ ইটো পাৰে এইবিলাক বাণিজ্য মেলা আৰু এইফালে এইটো মানে মূল মন্দিৰত যোৱাৰ কাৰণে এইটো ৰাস্তা তো এতিয়া বাই বাই এতিয়া যাওঁ ঘৰত